নমস্কাৰ, আপোনালোকে চাই আছে খেল প্ৰেমী আছাম। কুৱেইটক ঘৰত সোমাই 1-0 পৰাস্ত কৰি অহাৰ পাছত ৱৰ্ল্ড কাপ কোৱালিফায়াৰ্ছত এইবাৰ ভাৰতৰ সন্মুখত বিশ্বকাপ আয়োজক দেশ কাটাৰ আহিছে আৰু কাটাৰ আহিছে ভাৰতলৈ। ভাৰতৰ উৰিষ্যাৰ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত এখন শ্বাসৰুদ্ধকাৰী ফুটবল মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। ভাৰতৰ প্ৰশিক্ষক আইগৰ ষ্টিমেছৰ ফালৰ পৰা কোৱা হৈছে যে নাথিং টু লুজ, আমাৰ কাৰণে একো হেৰুৱাবলগীয়া নাই, আমি পূৰা খেলিম, আমি মুঠতে যুঁজিম, মুঠতে যি হয় হ'ব, আমাক পাবলগীয়াও নাই, হেৰুৱাবলগীয়াও নাই। গতিকে এটা ধুনীয়া মন্তব্য কৰিছে। ভাৰতৰতো ফিফা ৰেংকিং আপোনালোকে জানে 102 আৰু যিটো কাটাৰটো যোৱাবাৰ বিশ্বকাপ আয়োজক দেশ, 2022 চনৰ বিশ্বকাপ আয়োজনকাৰী দেশ হয় আৰু তেওঁলোকৰ ৰেংকিং হৈছে 61। গতিকে গেপ বহুত আছে যদিও দুয়োটা টীমৰ মাজত আমি যেতিয়া খেল হোৱা দেখিবলৈ পাইছোঁ তেতিয়া কিন্তু পূৰা ফাইট হোৱা আমি দেখিবলৈ পাওঁ। দুয়োটা টীমৰ মাজত হেড টু হেড যদি আমি এতিয়ালৈকে চাবলৈ যাওঁ, এতিয়ালৈকে 3খন মেচ অনুষ্ঠিত হৈছে আৰু সেই 3খন মেচৰ ভিতৰত 2খন জিকিছে কাটাৰে আৰু এখন ভাৰতে ড্ৰ কৰিবলৈ সক্ষম হৈছে। এছিয়ান চেম্পিয়ন যিটো কাটাৰ টীম হয় সেইটো এছিয়ান চেম্পিয়ন হয় আৰু তেওঁলোক বিশ্বকাপ আয়োজক দেশ। তেনেকুৱা এটা টীমৰ লগত কিন্তু আজিৰ পৰা 2 বছৰৰ আগত ভাৰতে ড্ৰ খেলি থৈছে। গতিকে তেওঁলোকৰ লগত ড্ৰ খেলাটোও কিন্তু ভাৰতৰ কাৰণে কোনো কম কথা নহয়। গতিকে ভাৰতৰ যদি লাইন আপ হয়, আপোনালোকক নেটত ইণ্টাৰনেটত বিভিন্ন ছাইটত চলি আছে এনেকুৱা ধৰণৰ প্লেয়িং 11 হ'ব লাগে বুলি। গতিকে এনেকুৱা হ'ব পাৰে সাধাৰণতে যিটো 11 লাইন আপ সাধাৰণতে আপোনালোকে দেখিছে স্ক্ৰীণত যে সুনীল ছেত্ৰী থাকিব পাৰে, মহেশ নাওৰেম থাকিব পাৰে লেফ্ট উইংত, ৰাইট উইংত মানবীৰ সিং থাকিব পাৰে। মানবীৰ সিঙেতো কুৱেইটৰ লগত গ'ল দি পেলাই পূৰা মনোবল হাই হৈ আছে। গতিকে এইখন খেলত কি কৰে চাবলগীয়া হ'ব। ছেত্ৰীৰ ওপৰতো সদায় এটা ভৰসা থাকে, ছেত্ৰীয়ে গ'ল মাৰি জিকাব বুলি। ইমান ছিনিয়ৰ প্লেয়াৰ, কেপ্টেইন, লিডাৰ, লেজেণ্ড সুনীল ছেত্ৰী। দেন আপুইয়া ৰালটে, অনিৰুদ্ধ থাপা, সুৰেশ ৱাংজাম, দেন মিশ্ৰা দেখিছে লেফ্ট বেকত আৰু ৰাইট বেকত নিখিল পূজাৰী থাকিব পাৰে। ৰাহুল বেকে আৰু সন্দেশ জিংগান মাজত থাকিব পাৰে চেণ্টাৰ বেকত আৰু গুৰপ্ৰীত সিং সান্ধু থাকিব পাৰে আমাৰ সাধাৰণতে গ'লকিপাৰ হিচাপে, GK হিচাপে। গতিকে এনেকুৱা ধৰণৰ 11 হ'ব পাৰে। গতিকে সহজটো নহ'ব। 61 আৰু 102 ইণ্ডিয়াৰ ৰেংকিং 102 আৰু সিফালে 61 ইমানো সহজ কথা নহ'ব। কিন্তু যদিও আমি সদায় আশা কৰোঁ যাতে ইণ্ডিয়ান ফুটবল টীমে খেলে, আমাৰ নিজৰ দেশৰ টীম হয় ভাই, নিজৰ দেশৰ টীম হয়। ক্ৰিকেট হওক, ফুটবল হওক, টেনিছ হওক, বেডমিণ্টন হওক, সাঁতোৰ হওক, য'তে যি নহওক ইণ্ডিয়ান টীম মুঠতে ছাপৰ্টত থাকিব। আৰু যদিহে ফেন্সৰ ছাপৰ্ট থাকে সেইটো এটা বেলেগ ধৰণৰ হৈ যায়। কলিংগ ষ্টেডিয়ামত ফুল পেক, এটাও টিকেট বৰ্তমান সময়ত নাই, সকলো ফুল পেক ষ্টেডিয়াম হ'ব, সকলো হাউচফুল, সকলো কিন্তু বৰ্তমান সময়ত চ'ল্ড আউট হৈছে বৰ্তমান সময়ত ইণ্ডিয়ান ফুটবল টীমক ছাপৰ্ট কৰিবৰ বাবে। আৰু খেলখনৰ সময়টো আপোনালোকক কোৱা নাই, সময়টো হ'ব নিশা 7 বজাত, যিটো 21 তাৰিখ, 21 নৱেম্বৰৰ নিশা 7 বজাত, অৰ্থাৎ মাজত আৰু বেছি ঘণ্টা নাই। আৰু খেলখন আপোনালোকে লাইভ চাব পাৰিব টিভিৰ জৰিয়তে, স্পৰ্টছ 18 চেনেলত, আৰু মোবাইলৰ জৰিয়তে আপোনালোকে জিঅ' চিনেমা এপত চাব পাৰিব বুলি বৰ্তমান সময়ত খবৰ ওলাই আছে। কিন্তু সেইটো সত্য নহ'বও পাৰে। ফুটবলৰ ক্ষেত্ৰত এনেকুৱা নহয় যে ক্ৰিকেটৰ নিচিনা আপোনাৰ যিটো চেনেলত দিব বুলি ক'ব সেইটোতে দিব। ফুটবলৰ ক্ষেত্ৰত বহুত খেলি মেলি। গতিকে কেতিয়াবা এনেকুৱা হয় যে ছনীটো দি দিয়ে ঘপককৈ। আমাৰ যিটো কুৱেইটৰ লগত যিখন খেল সেইখনটো চিধা ছনীত দি দিছিলে। খেলখন দেখুৱাবলৈ টিভিত ব্ৰডকাষ্টাৰ নাই। ইণ্ডিয়াত ফুটবলৰ ইমান ছাপৰ্টৰ অভাৱ, খেল চোৱা মানুহৰ অভাৱ ইণ্ডিয়ান ফুটবল, যে টিভি চেনেল দেখুৱাবলৈ নাই কাৰো, অনুৰোধ কৰিব লাগে দেখুৱাওক বুলি খেলখন। গতিকে তেনেকুৱা ধৰণৰ অৱস্থা আমাৰ ইণ্ডিয়ান ফুটবলৰ, ইণ্ডিয়ান ভিউৱাৰৰ, ইণ্ডিয়ান ফুটবলৰ ছাপৰ্টাৰে নাই। বাকী যি কি নহওক আমি ছাপৰ্ট কৰিম সদায়, আমি লগত আছোঁ সদায় ইণ্ডিয়ান ফুটবল টীমৰ। গতিকে মইতো আমাৰ চেনেলৰ কমিউনিটি টেবত আপডেট দিমেই। এতিয়া বৰ্তমান সময়লৈকে টিভি চেনেলটো ফিক্স হোৱা নাই, স্পৰ্টছ 18 বুলি কৈ আছে আৰু জিঅ' চিনেমা বুলি কৈ আছে। কিন্তু যদিহে কিবা সাল সলনি হয় মই আপোনালোকক আপডেট দিম এইটো চেনেলতে, কমিউনিটি টেবত। গতিকে এই ভিডিঅ'টোত ইমানেই আছিল। আমি আশা কৰিছোঁ ভাৰতে কাটাৰক যদি হৰুৱাই দিয়ে, বিশ্বকাপ আয়োজক দেশক যদি কেনেবাকৈ হৰুৱাই দিয়ে, দেশত কেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'ব নিজে চিন্তা কৰি চাওক। গতিকে বৰ্তমান সময়ত ফুটবল টীমক ছাপৰ্ট লাগে। ফুটবল টীমক ছাপৰ্টটো আনিবৰ কাৰণে, ফুটবল টীমক ইণ্ডিয়াৰ মানুহে ছাপৰ্ট কৰিবৰ কাৰণে ইণ্ডিয়ান ফুটবল টীমটোৱে কিবা এটা নোহোৱা কাম কৰি দেখুৱাব লাগিব। আৰু সেইটো তেতিয়াই হ'ব যেতিয়া এনেকুৱা কাটাৰৰ নিচিনা দেশবিলাকক মাৰিব। বাকী যি কি নহওক এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি এটা লাইক দিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। আৰু ফুটবল লাভাৰসকললৈ, ইণ্ডিয়ান ফুটবল টীমক যি হৃদয়ৰ পৰা ভাল পায় তেওঁলোকলৈ শ্বেয়াৰ কৰিব। ফুটবল খেলা আৰু ফুটবল চোৱা মানুহক শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।